নমস্কাৰ। আজি বহাগৰ প্ৰথমটো দিন। এয়া দেখিছেনে ৰাতিপুৱাৰ দৃশ্য। খিৰিকীখন খোলাৰ আগতে আপোনালোকক দেখুৱাইছোঁ। সকলোলৈ ৰঙালী বিহুৰ বহুত শুভকামনা যাচিলোঁ। সকলো ভালে থাকক, কুশলে থাকক। আমাৰ নিচেই ৰাস্তাৰ কাষতে ঘৰ, আৰু আমাৰ ঘৰৰ পৰা সেই পাহাৰখন দেখিছেনে, খুব ধুনীয়াকৈ দেখি থাকে। আপোনালোকে কেমেৰাত কিমান স্পষ্ট কৰি দেখিছে নাজানো। তাৰপৰা এইয়া দৰ্জা খুলি ৰাতিপুৱাৰ কামবোৰ কৰোঁ বুলি প্ৰথম আনিবলৈ গ'লোঁ মাখিলতী, যিহেতু তলতে থৈ দিয়া আছিলে। লৈ আহিলোঁগৈ বিহুৰ সকলো নিয়ম কানুনখিনি কৰোঁ বুলি। সকলো ঘৰে ঘৰে এইবোৰ কৰে, নহয়নে বাৰু? ময়ো সেই সৰু সুৰাকৈ যিমানখিনি পাৰোঁ কৰিছোঁ। যিখিনি জানো সেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। এয়া লগতে মাহ হালধি আৰু থেকেৰা পিচি ৰাখিছিলোঁ গা ধুবলৈ। তাৰপৰা সকলো কাম বন কৰি এয়া দেখিছেনে নিমকি বনোৱাত লাগিলোঁ। পিছে নিমকিখিনি মোৰ অকলে কৰা কষ্ট নহয়, মোক অলপ সহায় কৰি দিছিলে মোৰ জা এগৰাকীয়ে। মই ইমান কামত ভাল নহয়, তথাপিও কৰিবলৈ চেষ্টা কৰোঁ। কামখিনি কৰাত নিমকিটো মঠাত অলপ গণ্ডগোল হৈছিলে, সেই তাই আহি দেখুৱাই দিলে। বাকীবোৰ বাৰু মই চব নিজে কৰিছোঁ। নিমকিটোত তাই সহায় কৰি দিলে আৰু ধুনীয়াকৈ হৈও উঠিলে। এয়া দেখিছে, বহুত ভাল হৈছিলে খাবলৈ, পূৰা মচমচীয়া। তাৰপৰা এয়া আকৌ কৰিলোঁ আপোনাৰ নাৰিকলৰ লাড়ু। যি পাৰোঁ যেনেকৈ পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ বিহু বুলি। নাৰিকলখিনি ভালদৰে ভাজি লৈ মই খালি চেনি দিয়া নাই, চেনি সলনি মই গুড়েদি বনাইছোঁ, কাৰণ সকলোৱে চেনি নাখায়। গুড়ৰ হ'লে অলপ সুবিধা হয় মানুহক দিবলৈও, সেয়ে গুড়েদি বনালোঁ। নিজে বনাইছোঁ যেতিয়া ক'বতো লাগিবই, খাবলৈ ভালে হৈছিলে। বাকী আপোনালোকে দেখাত কেনেকুৱা পাইছে সেইটো কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। ঘিলা পিঠাৰ কাৰণে মানে মালপোৱাৰ কাৰণে অলপ ৰেডি কৰি ৰাখিছিলোঁ ৰাতিয়ে। তাৰপৰা ফ্ৰিজৰ পৰা উলিয়াই ভাবিলোঁ গৰমে গৰমে বনাই খাম। সেয়াই বনাবলৈ ৰেডি কৰিলোঁ সকলো। ইয়াত মই পানী সলনি কিন্তু গাখীৰ ব্যৱহাৰ কৰিছোঁ। গাখীৰ দিলে অলপ খাবলৈ আৰু ভাল হয়। এয়া প্ৰথমটো দি চাইছোঁ কেনেকুৱানো হয় বুলি। সেইকাৰণে তেলো বেছি ব্যৱহাৰ কৰা নাই, কম তেলত দি চাইছোঁ। যদি বেয়া হয় যাতে তেলখিনি নষ্ট নহয়। কিন্তু ভাগ্যক্ৰমত ভালেই হ'ল। আৰু লগতে এয়া এটা কেক পাতি ৰাখিছিলোঁ ছাইডত। কেকটো ধুনীয়া হৈছে, লাহে লাহে ফুলিবলৈ আৰম্ভ কৰিছে। তাৰপৰা বিহুৰ পৰম্পৰাগত এই কণী যুঁজটো কৰিলোঁ আমি দুয়োৱে, মোৰ স্বামী আৰু মই। লগতে এয়া দেখিছেনে পানী দিয়া ভাত, পিঠা পনা সকলোবোৰ খাই মেলি, আৰু গধূলি এয়া জাগ দিবলৈ মিষ্টাৰে সাজু কৰিলে সকলো, আৰু তেওঁৱে জাগ দিছে। মই ভাবিলোঁ সৰুকৈ ভিডিঅ' এটা কৰি থওঁ। তাৰ মাজতে গোটেই দিনটো আলহী বা ঘৰুৱা মানুহ মা দেউতাহঁতেও আহিলে, সেইবোৰ ভিডিঅ'ত কৰা নহ'ল। আৰু ইমান কামৰ মাজত ভিডিঅ'ৰ কথা মনলৈও নাহে, যিহেতু গোটেই দিনটো ব্যস্ততাৰ মাজতে গুচি গ'ল। সৰু অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, সেয়া আপোনালোকৰ মাজত ভাবিলোঁ দেখুৱাওঁ বুলি। সেয়া আমাৰ নামৰূপৰ গধূলিৰ দৃশ্য। পাছদিনা মানুহ বিহু, আজি মানুহ বিহুৰ দিনা আমি গৈছোঁ ঘৰলৈ, মোৰ মাৰ ঘৰলৈ গৈছোঁ। এইডোখৰ জয়পুৰ বাগান বুলি কয়। আমাৰ নামৰূপৰ পৰা জয়পুৰ যোৱাৰ মাজভাগত যিখন বাগান আছে, সেই বাগানডোখৰ দৃশ্য এয়া। এইখিনি পাৰ হৈ যোৱা সময়খিনি কিন্তু খুব ভাল লাগে, মানে দৃশ্যটোৱে বহুত মনোমোহা। চবফালে চাব লাগিব। বোৱাৰী হ'লোঁ যেতিয়া নিজৰ শহুৰ শাহুৰৰ ঘৰখনো, লগতে মোৰ মাৰ ঘৰখনো, আহিলোঁ যেতিয়া ইয়ালৈ নিজৰ মাৰ ঘৰখনলৈতো
বিহু দিনত নোযোৱাকৈ থাকিব নোৱাৰোঁ। আৰু এইয়া গৈয়ে দেখিছেনে আমাৰ সকলোৰে মৰমৰ কলিজাকণৰ উৎপাত। সি মোক বিহু নাচি দেখুৱাইছে। মই কৈছোঁ ভালকৈ নাচা, যদি তুমি ভালকৈ নানাচা তেতিয়া তুমি ভিডিঅ'টো মই বন্ধ কৰি দিম। আৰু সেইটোৱে সি মোক বাৰে বাৰে কৈ আছে। এয়া আমাক খাবলৈ দিয়া সকলো বস্তু সি মোৰ পৰা টানি আজুৰি খাই চব পেলাই খতম কৰিলে। এয়া তাৰ নাচ, বান্দৰ নাচ। আৰু পেহী ভতিজা লগ খালে সদায় এটা ৰিলচ বনোৱা হয়, যিহেতু মোৰ কলিজাকণে মোৰ লগত ৰিলচ এটা বনাই খুবেই ভাল পায়। ইমান ভালকৈ এক্টিং কৰিব নাজানো, তথাপিও কলিজাৰ লগত থাকিলে এক্টিংনো কিহৰ, মৰমহে বেছি আমাৰ। শেষবাৰলৈ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজিলৈ আহিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পোৱা আশাৰে বাই বাই বাই।